हेलो बंधुসকল কি খবৰ আশা কৰো সকলোৰে ভাল আজি বহুত দিনৰ মূৰত আজি ব্লগ এটা লৈ আহিছো আজিৰ বিশেষ ব্লগটো হ'ল আপোনালোকৰ মাজত বহুত দিনৰ পৰা এটা মানে লাইভ দি আছিলো যেহেতু আমাৰ শিৱসাগৰৰ পাচি পথাৰত এখনি খেল আয়োজন কৰিছে মানে কি মন্ত্ৰী বিধায়ক আখিল গগৈ ডাঙৰীয়াই আৰু সকলোৱে তাত সহযোগিতা আগবঢ়াইছিলে আৰু লগতে আৰু এটা কথাৰ কাৰণে এটা সুখবৰ ইয়াতে যিবিলাক মানে কি কম আৰু সেদিনাখন কোৱাৰ নিচিনাকে ক'ব লাগিব যে বুকাৰ পদুম যিসকল বৰ্তমান কৰি আছে সম্বৰ্ধনা অনুষ্ঠান আয়োজন আৰু সকলোকে জনাই আছে আৰু গাঁৱৰ যিবিলাক মানে মুৰব্বী মানুহ মানে সৰুতে খেলা ধূলাৰ পৰা আদি কৰি সকলোভাৱে ওতপ্ৰোতভাৱে জড়িত সকলো মানুহক মানে বৰ্তমান গামোচাৰ আদৰণি জনাই আছে তো ময়ো ফাইনেলি এখন আদৰণি জনালোঁ মানে কি ফাৰ্ষ্ট টাইম দে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চত আৰু এইটো হৈছে গেমৰ পইণ্ট এইটো হৈছে গেমৰ পইণ্ট আৰু কিমান মানে কিমান দৌৰ কি কথা মানে কিমান চেণ্টিমিটাৰ দৌৰ হ'ব মই সিমান বেছি নাজানো তো আপোনালোকক দেখাই দিম এজন দুজনকৈ ল'ৰা ইয়াতে গোট খাইছে আৰু গেম অলৰেডি ষ্টাৰ্ট হৈ গৈছে দৌৰ এটা ৰাউণ্ড শেষ হৈছে বেটাৰী ৰাউণ্ডৰ ফাৰ্ষ্ট মানে কি হ'বা কোৱা ফাৰ্ষ্ট হ'বা পুৰা জান প্ৰাণ দি দৌৰিবা নেকি হা আৰু কি স্বাৰ্থ আছে বেগ ফাৰ্ষ্ট হ'লে কি স্বাৰ্থ আছে বেগ মানে ই যদি ফাৰ্ষ্ট হয় মই তাক বেগ এটা গিফ্ট কৰিম তো গোটেইখিনি প্ৰিপাৰেশ্যন হৈছে দৌৰিবৰ কাৰণে ল'ৰা মানে প্ৰতিযোগিতা তিনিজনে আছে তিনিজনৰ মাজত যিজনে মানে ফাৰ্ষ্ট হ'ব একদম ফাইনেল মানে দেই আৰু এওঁসকলে মানে দৌৰি থকা একদম পুৰা লিজেণ্ড প্লেয়াৰ হয় তো